অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আজিৰ সভাত উপস্থিত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰীসকল, মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ বিভিন্ন সাব কমিটিৰ চেয়াৰমেন আৰু মেম্বাৰসকল উপস্থিত সুধীবৃন্দ, আমি অসমৰ খিলঞ্জীয়া মুছলমান সমাজৰ লগত আলাপ আলোচনা অনুষ্ঠিত কৰিছিলোঁ আৰু সেই আলোচনাৰ পৰৱৰ্তী পৰ্যায়ত কেইবাটাও বিষয় সামৰি আমি একোটা সাব কমিটি গঠন কৰি দিছিলোঁ। ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ যে সাব কমিটি কেইটা আছিলে ওমেন এম্পাৱাৰমেণ্ট, হেল্থ, এডুকেশ্যন, স্কিল, পপুলেশ্যন ষ্টেবিলাইজেশ্যন, ফাইনেন্সিয়েল ইনক্লুশ্যন, কালচাৰেল আইডেণ্টিটি আদিকে ধৰি এই কমিটিসমূহ আমি গঠন কৰি দিছিলোঁ আৰু এই গোটেইকেইটা কমিটিৰ লগতে মেম্বাৰ ছেক্ৰেটাৰী হিচাপে একোজন চৰকাৰী বিষয়াক আমি দায়িত্ব দিছিলোঁ আৰু কমিটিখনে যাতে লাৰ্জাৰ পপুলেশ্যন বা ষ্টেক হোল্ডাৰ্ছসকলৰ লগত আলোচনা কৰিব পাৰে আৰু সকলোৰে লগত কথা বতৰা পাতি এটা সুসংহত ৰিকমেণ্ডেশ্যন আমাক দিব পাৰে, তাৰ বাবে আমি ব্যৱস্থা কৰিছিলোঁ। আজিৰ পৰা প্ৰায় এমাহমান আগতেই এই সাব কমিটিৰ ৰিপৰ্টবিলাক সাজু হৈছিল বুলি মোক জনোৱা হৈছিলে। অসম বিধানসভাৰ অধিৱেশন, বিশেষকৈ আমাৰ বাজেট অধিৱেশনৰ বাবে আৰু গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ব্যস্ততাৰ বাবে আজিৰ দিনটো আমি ঠিক কৰিছিলোঁ যে আমি প্ৰতিবেদনকেইখন কমিটি কেইখনৰ পৰা আমি গ্ৰহণ কৰিম। কমিটিৰ ৰিকমেণ্ডেশ্যনৰ ওপৰত ঠিক আলোচনা কৰাৰ এতিয়াই প্ৰয়োজন নাই, কাৰণ যথেষ্ট আলাপ আলোচনাৰ পিছতে আপোনালোকে ইয়াত ৰিকমেণ্ডেশ্যনখিনি দিছে আৰু গোটেইখিনি ৰিকমেণ্ডেশ্যনৰ মূল বিন্দুকেইটা ইতিমধ্যে আমাক পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে দিয়া হৈছে। আমি এই ৰিপৰ্টখিনি অত্যন্ত কৃতজ্ঞতা সহকাৰে গ্ৰহণ কৰিছোঁ আৰু এই ৰিপৰ্টকেইটাৰ লগত জড়িত বিভিন্ন বিভাগে এই ৰিপৰ্টকেইটা এক্সামিন কৰি আমি যি ধৰণে পাৰোঁ এই ৰিপৰ্টকেইটাৰ ওপৰত আমি তাক ইমপ্লিমেণ্টেশ্যনৰ কাৰণে আমি আগবাঢ়িম।